আপোনাৰ মানে এইকেইটা কাপোৰ ধুই হোৱাই নাই। এই ভিতৰত সেই সোপা কাঁহী বাতি পৰিয়ে আছে। এই ঠাই গোটেই সোপা সাৰিবলৈ আছে। সেইবোৰ কেতিয়া কৰিব বাৰু কওকচোন? মই এপাক খাওঁকে পেহীদেউহঁতৰ ঘৰৰ পৰা আহোঁগে। হ'ব, যোৱা যোৱা, তুমি অলপ ফুৰি আহাগে যোৱা। মই সকলো কাম কৰি থওঁ। চেণ্ডেলযোৰ পিন্ধি যাবা আকৌ, নহ'লে ভৰিত দুখ পাবা। হ'ব হ'ব, মই এতিয়া যাওঁ। মই ঘূৰি অহালে আপুনি সকলোবোৰ কৰি থৈ দিব। হ'ব, যোৱা। নীলনা দেখোন শুনাও, মোৰ নামঘৰ চান্দা কিমান তুলিছে বাৰু গম পোৱা নেকি? 200 টকাকে তুলিছে। 200 টকা? কি হ'লে তই দেখোন গোটেইটো পাম যোৱা বেলুনটোৰ নিচিনা হৈ আছ। নক'ব নীলতা, কালি দমৰা পোৱালিটো বেচিছিলোঁ, টকা 10,000 পাইছিলোঁ। বেপাৰীটোৱে হাতত পইচাটো দিবলৈ পালেহে সেইকণ সময়তে আপোনাৰ মাইকী মানুহ হাজিৰ নহয়। মোৰ মাইকী মানুহ? তাৰপিছত কি হ'ল কথাটো কচোন। তাৰপিছত কি হ'বলৈ বাকী আছে? আপোনাৰ মাইকী মানুহ উঠপ লাগিলেই নহয়, বোলে ব'লা বজাৰৰ পৰা আহোঁ। মই বোলো ব'লা, কিনো ল'ব। গৈ পেলাই বজাৰ পালোঁগৈ, আপোনাৰ ইটো লওঁ সিটো লওঁ যেন গোটেই বজাৰখনে দাঙি আনিব। তাৰপিছত বজাৰ পাতি কৰি আজৰি হৈছে। তাৰপিছত আপোনাৰ মাইকী মানুহে চিনেমা চোৱাটো হ'ল নহয়। মই বোলো সৰ্বনাশ, এই পালিহে পালে। তেহে চিনেমা চাই মেলি আপোনাৰ মাইকী মানুহৰ লগত ঘৰ আহি পাওঁতে 4টা বাজিছে। কি কৰিব, উপায় নাই আৰু। কিমান সময়ত গৈছিলা বজাৰলৈ? আপোনাৰ 11মান বজাত গৈছিলোঁ নেকি। আচ্ছা, যি কৰিছ ভালেই কৰিছ বুজিছ। বাৰু মই তেতিয়া গৈ থাকোঁ। বুজিছে নীলতা, জীৱনত 2টা কামেই টান, আপোনাৰ মাইকী মানুহক সন্তুষ্ট কৰা আৰু গৰু পেট ভৰোৱা। বৰ টান কাম দেই নীলতা। এতিয়া গৈ থাকক তেতিয়াহ'লে, যাওক। এই নীলতা কি হ'ল আকৌ? হয় নীলা দে, ওলাই আহ। কি কৈ আছ ভিতৰত? ওলাই আহ বুলি কোৱা নাই নো? কি হ'ল ইমান উধাটো খাই আহিছে কেলে? চাওঁ তই মোৰ লগত ভিতৰত বিহু দিয়া কি হ'ল আপোনাৰ? এনেকে কেলে এনেকুৱা কৰি আছে? কালি 11 বজাৰ পৰা 4 বজালৈকে ক'ত আছিলি তই? কেলে? গোটৰ মিটিঙলৈ গৈছো বুলি দেখোন গম পাইছিলে আপুনি। গোটৰ মিটিঙলৈ গৈছিলি? চালা সঁচা কথা ক, নহ'লে তোৰ পিঠিত বহল হ'ব। কি হ'ল আপোনাৰ? বলিয়া কুকুৰে কামুৰিলে নেকি? কেলে এনেকে মাৰিছে মোক? সঁচা কথা ক, মোক বলিয়া কুকুৰে কামুৰিছে নে তোক বলিয়া কুকুৰে কামুৰিছে? পৰকীয়া প্ৰেমত পৰিবলৈ আহিছ? হয় নীলাল, কালি পুনৰ লগত ক'লৈ গৈছিলি তই? মই পুনাৰ লগত ক'লৈ গৈছিলো? হে ভগৱান, এই মানুহটো মানে সঁচাকেই বলিয়া হ'ল। গোটৰ মিটিং আছে বুলি মোক ফাঁকি দি তই পুনাৰ লগত বজাৰত ঘূৰি ফুৰিছ আৰু চিনেমাও চালি তই। মোক শেষ কৰি পেলালি আৰু তই। হে হৰি, এইবোৰ কথা আপোনাক পুনাই কৈছে নে? আৰু কোনে ক'ব লাগে মোক? পুনাই কৈছে এইবিলাক কথা। ঠিক আছে তেতিয়াহ'লে আপুনি এতিয়াই পুনাক ফোন কৰি মাতি আনক। ঠিক আছে তেতিয়াহ'লে, এতিয়া মই পুনাক ফোন কৰি মাতি আছো ৰ। হয় পুনা, তই ক'ত আছ? চাওঁ এতিয়া আছো আমাৰ ঘৰলৈ। সোনকালে আহ। নীলতা, নীলতা মোক কেলে মাতিছিলে? নীলতা, নীলতা কি হ'ল? কেলে ইমান লৰালৰিকে মাতিছিলে? পুনা, মইনো তোমাৰ ভাতত একেবাৰে কি বিষ ঢালিলো, তুমি যে মোৰ একেবাৰে সংসাৰখন ভাঙিবলৈ ওলাইছা। বৌ, আপুনি এইবোৰ কি কৈছে? মই আপোনাৰ সংসাৰ কেলে ভাঙিম আকৌ? কেলে? এই গোটেই দিনটো কালি তোৰ লগত আছিলে বুলি কোৱা নাছিলি জানো? কালি গোটেই দিনটো মোৰ লগত? নীলতা, আপুনি ভুলকে বুজিলে নেকি? মই মোৰ মাইকী মানুহজনীৰ কথাহে কৈছিলোঁ। কেলে তই আপোনাৰ মাইকী মানুহ বুলি কোৱা নাছিলি? ধেত তেৰি, আপোনাৰতো মোৰ মুদ্ৰা দোষ, কথাৰ প্ৰতি আহি থাকে। আপুনি মানুহ মাৰিব দেই, সৰ্বনাশ কৰিলে আপুনি। সৰ্বনাশ, মই এই এনেই ইমানকৈ মাৰ ধৰ কৰিলোঁ। মোক বুজাৰহে খেলি মেলি হ'ল। লক্ষ্মী শুনচোন। নীলতা, আপোনাৰ চুপ, একদম চুপ। কি আপোনাৰ কৰি থাক? তই আপোনাৰটো দলিয়াই পেলাব নোৱাৰ নেকি? তেটো ওলোমাই ঘূৰি ফুৰ যে।
মই বোপাই ঘৰলৈ যাওঁগৈ আপুনি মোক পৰকীয়া প্ৰেমত পৰা তিৰোতা বুলি কৈছিলে নহয় সেই আপোনাৰ লগত থাকিলে এনে আপোনাৰ বদনামহে হ'ব অ' লক্ষ্মী মোৰ ভুল হৈ গ'ল মোক মাফ কৰি দে চা লক্ষ্মী আজিৰ পৰা মোৰ দুচকুত কেৱল মৰমহে দেখিবি তোৰ প্ৰতি খং কেতিয়াও নেদেখ মই তোৰ শপত খাই গৈছোঁ লক্ষ্মী ঐ দাদা আপোনাৰ মই গৈ থাকোঁ নেকি এই তই আপোনাৰটো অঁতৰাবি কিন্তু দেই নহ'লে তোক মই ঐ দাদা হ'ব আপোনাৰ যা আপোনাৰ কৰি থাকিব লাগিছে অ' লক্ষ্মী আজিৰ পৰা তই ঘৰৰ কাম একো কৰিব নালাগে চব মই কৰিম ৰাণীৰ নিচিনাকৈ ৰাখিম তোক দেই ব'ল তই ভিতৰলৈ যাওঁ ব'ল আহিয়াকে কয় নিজৰ ভৰিত নিজে কোঠা মৰা বুলি শুনাও তই মোক যিটো কাণ্ড কৰিলি শেষ হৈ গ'লো মই চালা